নমস্কাৰ, পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আছোঁ এতিয়া ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। আপোনালোকে দেখিছে মই আৰু ভিন্দু আহিছোঁ লগত। এয়া ভিন্দু, এতিয়া আমি জগন্নাথ মন্দিৰলৈ যাম। তেনেহ'লে বলক চাই থাকক ভিডিঅ'টো। আপোনালোকে স্ক্ৰীণৰ পৰা মোৰ ভিডিঅ'টো চাই থাকক। তেনেহ'লে পুৰীৰ জগন্নাথ মন্দিৰ আৰ্হিত এই মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু এয়া হৈছে জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰৰ কাষতে শিৱ মন্দিৰ, হনুমান মন্দিৰ, গণেশ মন্দিৰ আদি বহুতো মন্দিৰ আছে। আপোনালোকক ইয়াত দেখুৱাই থাকিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। এয়া হৈছে জগন্নাথ মন্দিৰ। মন্দিৰৰ পৰিৱেশ চব ইমান ধুনীয়া। আৰু আমাৰ ভিডিঅ' দেখাব হৈছে আপোনালোকে দেখা দেখি। এয়া হৈছে গণেশ মন্দিৰ। এইটো মেইন বস্তু দেখাবলগীয়া বস্তু। কোনোবাই যি বিয়া কৰাব বিচাৰে, কোনোবাই যি বিয়া কৰাব বিচাৰে কৰাব পাৰে। ইয়াতো মানে এনেকৈ পাতে ন? পাতে। হোম কৰি যে কিছুমানে। ইয়াত হোম কৰে। ইয়াত পাৰিব। কাৰোবাৰ যদি বিয়া আছে সেনেকৈ আহিব আজি। আমাকো মাতিব খাব। কষ্ট কৰি দেখা আছে। সোমাই যাব পাৰি নাই? পাৰিবা। মানুহ কি কৈছে? একো নহয় যোৱা। এয়া চাকি জ্বলোৱা হৈছে। কৃষ্ণ কৃষ্ণ। ইয়াতে চাকি জ্বলোৱা হয়। এয়া শিৱ মন্দিৰ। কৃষ্ণ কৃষ্ণ। এই দান পাত্ৰ দিব পাৰিব। চাহ আহিবা, সেৱা কৰি আহিব। এয়া আমাৰ মৰমৰ ভণ্টি গৈছে শিৱজী সেৱা কৰি দান পাত্ৰৰ অলপ দক্ষিণা আগবঢ়াইছে। তাইৰ মনৰ আশা পূৰণ হ'ল, যাতে আপোনালোকক আশীৰ্বাদ কৰিব, আগবাঢ়ি যায় যাতে। এয়া হনুমান মন্দিৰ। ভিতৰতে দেখা আপোনালোকে এয়া চব মন্দিৰৰ দেৱালত বিভিন্ন দেৱ দেৱী সুন্দৰকৈ ভাস্কৰ্য খোদিত কৰিছে আৰু বহুতো ভাল লাগিছে দেখিবলৈ। আৰু আপোনালোকৰ ইয়ালৈ আহিব, নাই অহা যদি মোৰ ভিডিঅ'টোতে চাই ল'ব আৰু মই চব দেখুৱাই থাকিম। আৰু বলক আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। লক্ষী মন্দিৰ। এয়া লক্ষী মন্দিৰ। এয়া লক্ষী মন্দিৰ। লক্ষী মন্দিৰ আৰু এয়া ৰামৰ দৰবাৰ। ৰামৰ দৰবাৰ।
ৰাম লক্ষ্মণৰ বনবাসৰ দৃশ্য দেখুওৱা হৈছে। গাইজ দৃশ্য চব বহুত ধুনীয়া দিছে আৰু মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। মোৰ ভিডিঅ' দেখুৱাইছে নি ময়ো নাজানো, আপোনালোকে চাই থাকক। নৱগ্ৰহ মন্দিৰ। নৱগ্ৰহ মন্দিৰ। নৱগ্ৰহ মন্দিৰ বহুত ওখ। এয়া ভিন্দেও গৈ আছে। এতিয়া আমি ঘূৰিলোঁ এপাক, হয় নাই? এয়া কি হয়? বিমলা মন্দিৰ। গাইছে চব বিমলা মন্দিৰ। গাইছে আহিছোঁ ভিন্দা আকৌ কিবা এটা কেইবাৰ আহিছে আমি ইয়ালৈ? ইয়ালৈ মই দুবাৰ আহিছোঁ। মোৰ দুই নম্বৰ তোমাৰ লগত এবাৰ ভাল লাগিছে বাৰু। ইয়াৰ ইমান গধূলি টাইমত অহা নাছিল নহয়। গধূলি টাইমত পৰিৱেশটো ভাল লাগে। আমাৰ ভণ্টিজনী চবেই ছাবস্ক্ৰাইব কৰিব, তাৰপিছত আগবাঢ়ি যায় ভালকৈ। ইয়ালৈ আহিব সঁচাকৈ বহুত ভাল লাগিলে। ময়ো অহা নাছিলোঁ, এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ ভিন্দৰ লগত। আৰু আপোনালোকেও আহিব নাই দেখা যদি, আৰু মোৰ ভিডিঅ'ৰ যোগেদি চাই থাকিব তেনেকৈ। বাই বাই। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। তেনেহ'লে বাই বাই। এতিয়া আমি যাব লৈছোঁ, ইমান আন্ধাৰ চব কাৰণে ফটো মাৰিব লওঁতে লাইটটো গুচি গ'ল। বহুত দুখ লাগিছে দুখৰ বিষয়। একো নাই, আকৌ নেক্সট টাইম আহিম আৰু ইয়াতকৈ ভালকৈ ভিডিঅ' বনাম আৰু ভালকৈ আমি যথেষ্ট দেৰি হৈ গ'ল। ওলোৱাটো দেৰি হৈ গ'ল অহাত। ৰাস্তাটো দেখিছেনে ইমান ভিৰ। জগন্নাথ মন্দিৰ চাবলৈ যাওঁতেও একেটা অৱস্থা, মানে ভিৰ দেখিছিলে। সেইটো কাৰণে আমি ৰখি থাকিবলগীয়া হৈছিলে। আৰু এতিয়া দেখিছোঁ ঘৰলৈ যাওঁতেও ট্ৰেইনখনৰ কাৰণে আমি ৰখি থাকিবলগীয়া হৈছে। সেইটো কাৰণে ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ কি নকৰিলোঁ। আৰু আমি বগীবিলো গৈছিলোঁ, আপোনালোকক অলপ বগীবিলৰ দৃশ্যটো দেখুৱাম বাৰু। আৰু আমি বগীবিলো গৈছিলোঁ, সেইটো কাৰণে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিছোঁ। তেনেহ'লে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব। তেনেহ'লে বাই বাই।